হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল, ভালে আছেনে আপোনালোক? আজিৰ মোৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব, সেইটো কাৰণে ভিডিঅ'টোত যদি মোৰ কিবা ভুলভ্ৰান্তি হয় তেনেহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু আজিৰ মই ভিডিঅ'টো কাকো বেয়া পাবৰ কাৰণে বনোৱা নাই, জাষ্ট মোৰ মনৰ ভাৱখিনিহে প্ৰকাশ কৰিম। তো সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল, আজিৰ কথাটো হ'ল ভগৱান বা ঈশ্বৰ আছে নাই। আমিতো সকলোৱে ভগৱান বা ঈশ্বৰক বিশ্বাস কৰোঁ, কিন্তু ভগৱান বা ঈশ্বৰ আছে নাই সঁচাকৈ? আৰু কেতিয়াবা আপোনালোকে ৰাস্তাত চাইকেল লৈ গৈ থাকোঁতে বা খোজকাঢ়ি গৈ থাকোঁতে বা বাইকত গৈ থাকোঁতে কেতিয়াবা ভগৱান বা ঈশ্বৰক লগ পাইছে নেকি? যদি লগ পাইছে মোক কমেণ্ট কৰি জনাব। আৰু যদি মইতো লগ পোৱা নাই বাৰু, আৰু মই যদি লগ পাওঁ তেনেহ'লে আপোনালোকক মই ফোন কৰি জনাই দিম বাৰু, কিন্তু মই লগ পোৱা নাই। আজিৰ টপিকটো হ'ল ভগৱান বা ঈশ্বৰ আছে নাই। চাওক, এই বিশ্ব ব্ৰহ্মাণ্ডখন কোনে সৃষ্টি কৰিলে বাৰু? টাইমলি যে বেলিটো ওলাই আছে, টাইমলি বেলিটো অস্ত হৈ আছে, ৰাতি চন্দ্ৰ ওলাইছে, বতাহ বলি আছে, এই প্ৰকৃতিখন কি ধুনীয়াকৈ চলি আছে। এই প্ৰকৃতিখন কোনে চলাই আছে বাৰু? আৰু মানুহৰ মগজটো চাওক, মানুহে আজি মোবাইল বনাইছে, কম্পিউটাৰ বনাইছে, টিভি বনাইছে আৰু কিবা কিবি বহুত যন্ত্ৰ বনাইছে। মানুহে এই মগজটো দি বনাইছে, কিন্তু এই মগজটো এই মানুহক কোনে সৃষ্টি কৰিলে আৰু মানুহৰ এই মগজটো কোনে দিলে? নিশ্চয় কিবা এটা শক্তি আছে, সেই শক্তিটোৱে দিছে। আৰু সেই শক্তিটোকে আমি কি বুলি কওঁ? ভগৱান বুলি কওঁ। চাওক, আপোনালোকে বাৰু এটা কথা ভাবিছেনে? এই পৃথিৱীখনততো হাজাৰ হাজাৰ প্ৰাণী আছে, সৰুৰ পৰা লৈ পেলাই ডাঙৰলৈকে, এটা পৰুৱাৰ পৰা লৈ পেলাই গৰু, ছাগলী, হাতী, বাঘ, সিংহ, ভালুক, তিমি মাছ, তেনেকৈ হাজাৰ হাজাৰ প্ৰাণী আছে সৰুৰ পৰা লৈ পেলাই ডাঙৰলৈকে এই পৃথিৱীখনত। কিন্তু আমি মানুহবোৰে কিহৰ কাৰণে বাৰু আমাৰ সৃষ্টিকৰ্তা বা আমাৰ ভগৱান হিচাপে এজন মানুহৰূপী ভগৱানক মানি লৈছোঁ? আমি কিয় মানুহৰূপী ভগৱান এজনক মানো, আমাৰ ভগৱান হিচাপে? কিন্তু সেই কথাটোৱে যদি গৈ পেলাই আমি এটা ছাগলীক সোধোঁ তোমালোকৰ ভগৱান কোন বুলি, তেতিয়া ছাগলীটোৱে কেতিয়াও নকয় যে আমাৰ ভগৱান এজন মানুহ বুলি। ছাগলীটোৱে ক'ব আমাৰ ভগৱান এজন ছাগলী। তিমি মাছ এটাক যদি গৈ পেলাই সোধোঁ তোমালোকৰ ভগৱান কোন বুলি, তেতিয়া তিমি মাছটোৱে ক'ব আমাৰ ভগৱান এটা তিমি মাছ, এনেকৈ ক'ব। যেনেকৈ আমি কওঁ আমাৰ মানুহৰূপী এজন ভগৱানে আমাক সৃষ্টি কৰিছে, তেনেকৈ তিমি মাছটোৱে ক'ব যে আমাৰ ভগৱান তিমি মাছ। কিন্তু মই কেনেকৈ ভাবোঁ জানেনে? মই ভাবোঁ যে এই প্ৰকৃতিখনেই ভগৱান। এই প্ৰকৃতিখন কি ধুনীয়াকৈ চলি আছে, টাইমলি বেলি ওলাই আছে, টাইমলি বেলি অস্ত হৈ আছে, টাইমলি ৰাতি চন্দ্ৰ ওলাইছে, তৰা ওলাইছে, টাইমলি চববোৰ হৈ আছে, বতাহ বলি আছে, টাইমলি যি হ'ব লাগে ধুনীয়াকৈ প্ৰকৃতিখন চলি আছে। এই প্ৰকৃতিখনেই মোৰ মতে ভগৱান। কাৰণ এই প্ৰকৃতিখনৰ যদি চলি থকা ছিষ্টেমটো যদি খেলি মেলি হৈ যায়, বেলি যদি ৰাতি ওলায়, চন্দ্ৰ যদি দিনত ওলায়, তেনেহ'লে আমি মানুহবোৰ কেতিয়াবাই মৰি যাম। হয়নে নহয় বাৰু? কথাটো কওকচোন। এই প্ৰকৃতিখনৰ কাৰণে আমি জীয়াই আছোঁ, সেইটো কাৰণে মোৰ হিচাপত প্ৰকৃতিখনেই ভগৱান। আৰু যদি এই প্ৰকৃতিখন ভগৱান হয় তেনেহ'লে আমি মানুহবোৰো এটা এটা ভগৱান হয়। কিহৰ কাৰণে ভগৱান হয়? কাৰণ আমি মানুহবোৰো এই প্ৰকৃতিখনৰ ভিতৰতে বসবাস কৰি আছোঁ, প্ৰকৃতিখনৰ ভিতৰতে আমি জীয়াই আছোঁ। মানুহবোৰ এই প্ৰকৃতিখনৰে অংগ হয় আমি মানুহবোৰ, সেইটো কাৰণে আমি মানুহবোৰো এটা এটা ভগৱান হয়। কাৰণ চাওক, প্ৰকৃতিয়ে কি কৰে? প্ৰকৃতিয়ে টাইমত বৰষুণ দিয়ে, বৰষুণত কি থাকে? পানী থাকে। এই পানীবোৰ আমাৰ গাৰ ভিতৰতো আছে পানী। আমি প্ৰকৃতিখনৰে অংগ হয়নে নাই? আৰু যদি প্ৰকৃতিখন ভগৱান হয় তেনেহ'লে আমি মানুহবোৰো এটা এটা ভগৱান হয়। কি বুজিলোঁ? আমাৰ গাৰ ভিতৰতে ভগৱান আছে, আমাৰ অন্তৰতে ভগৱান আছে। মই অকল মানুহ বুলিয়ে কোৱা নাই দেই, এই পৃথিৱীখনত থকা সৰুৰ পৰা লৈ পেলাই ডাঙৰলৈকে যিবোৰ প্ৰাণী আছে, যিবোৰ জীৱ আছে, পৰুৱাৰ পৰা লৈ পেলাই গৰু, ছাগলী, মুৰ্গী, হাঁহ, হাতী, বাঘ, ভালুক, তিমি মাছ, এই সকলোবোৰ এই প্ৰকৃতিখনৰে অংগ। এই সকলোবোৰৰ ভিতৰতে ভগৱান আছে। এডাল গছৰ ভিতৰতো ভগৱান আছে। কিহৰ কাৰণে এডাল গছৰ ভিতৰত ভগৱান আছে? কাৰণ চাওক, আমি যোনটো কাৰ্বন ডাই অক্সাইড এৰি দিওঁ, সেই কাৰ্বন ডাই অক্সাইডটো কোনে লয়? গছে লয়। আৰু গছে যোনটো অক্সিজেন এৰি দিয়ে সেইটো আমি লওঁ। গছ নহ'লেও আমি জীয়াই থাকিব নোৱাৰোঁ, কাৰণ গছডালো একোটা ভগৱান। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। আৰু আজিৰ মই ভিডিঅ'টোত কাকো বেয়া পাবৰ কাৰণে, কোনো ধৰ্মক বা কোনো মানুহক বেয়া পাবৰ কাৰণে বনোৱা নাই, জাষ্ট মোৰ মনৰ ভাৱখিনিহে প্ৰকাশ কৰিছোঁ আপোনালোকৰ লগত। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টোত কিবা ভুলভ্ৰান্তি হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিব। আৰু নেক্সট মই এটা সুন্দৰ টপিকৰ সৈতে সোনকালে আহি আছোঁ। এতিয়ালৈ বাই বাই।